নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। এনেহেন সংকটৰ সময়ত সকলো গৃহতে আবদ্ধ হৈ অনেক সমস্যাৰ সন্মুখীন হৈছে। বিশেষ উপায় নাই, নিজক বচাবৰ কাৰণে সকলোৱে এনেদৰে থকাটো বাঞ্ছনীয়। আৰু এনেদৰে থাকি এই সংকটৰ সময়ত দিনবোৰ অতিবাহিত কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ আগত এটি ব্যঞ্জন বৰ্ণ কবিতা আবৃত্তি কৰিম বুলি ভাবিছোঁ। ইয়াত ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই ল'ব। কণ কণ মইনা আমি কণ কণ কথা, কৰোণাই সকলোকে লগাই দিলে লেঠা। কৰোণালৈ মইনাহঁত নকৰিবা ভয়, কৰোণাই সকলোকে শিকাই থৈ যায়। খোৱা খোৱা ভাইহঁত পৰিষ্কাৰকৈ খোৱা, পাৰা যদি সকলোৱে গৰম পানী খাবা। ঘৰ দুৱাৰ সকলোবোৰ পৰিষ্কাৰ কৰিবা, মংগলৰ হকে সদা বন্তি জ্বলাবা। চোৱা চোৱা মইনাহঁত কিনো সুন্দৰ কথা, ছোৱালী ল'ৰা সকলোকে শিকাই দিলে কথা। জৰুৰী নহ'লে নোলাবা কোনো কেনিও, ঝাৰু লগাই সাৰিবা ৰাস্তা পদূলিও। চিঞৰি চিঞৰি পঢ়িবা নিজৰ পুথি পাঠ, টকা পইচাৰ ধনতকৈ বিদ্যা ধনহে আগ। ঠগাত থৈ শাস্ত্ৰ ভাগি ককাৰ আগত দিবা, শিৱৰ ডম্বৰুৰ মহত্ব তেতিয়া বুজিবা। ককাই গাব বিহু এফাকি, তুমি বজাবা ঢোল, কাণে কাণে সুধি ল'বা ঢোলৰে বোল। ভাইটিয়ে বজাব তাল আৰু ভণ্টিয়ে নাচিব, থৰক বৰক কৰি ককাই বিহু শিকাব। বিহু শুনি দৌৰি আহিব ঘৰৰ সকলোটি, ঢোলৰ শব্দত লৰিব সমগ্ৰ ধৰণী। নাচনীয়ে নাচি নাচি পৰিব ভাগৰি, ইমানতে বিহু পৰিব সামৰণি। লকডাউন সমগ্ৰ পৰিৱেশ ফৰকাল, ককাই বোলে বোপাহঁত নোলোৱাই ভাল। ভাল মানুহে সকলোতে আদৰ সন্মান পায়, মৰম চেনেহে থকাবোৰৰ কোনো মৰণ নাই। যমে গৈ এইবাৰ ভগৱান বিষ্ণুক ক'লে, লাগি ভগৱানে বিষ্ণুলৈ চালে। লৰালৰিকৈ ভগৱানে দিলে কিছু উপায়, ভাবি চিন্তি কৰিবা কাম কাৰো মৃত্যু নাই। শত্ৰু মিত্ৰ সকলোকে চেনিটাইজ কৰাবা, পৰিৱেশ প্ৰদূষণৰ পৰা তেতিয়া মুক্ত হ'বা। সেই বুলি ভগৱানে যমক দিলে উপায়, হয় হয় বুলি যমে ল'লে তাৰ পৰা বিদায়। বিদায় লৈ খন্তেকতে পালেহি মৰ্ত্যস্থান, আড়ম্বৰেৰে সকলোৱে যমক জনালে সম্ভাষণ। আঠুকাঢ়ি যম ৰজাৰ পৰা সকলো দিহা ল'লে, আৰ্তজনক সহায় কৰিবা এই বুলি ক'লে। তৎক্ষণাৎ যম ৰজা যমনগৰ পালে, সেই বুলি সকলোৱে মনত ৰং পালে। বাহ বাহ এতিয়া বাৰু কি যে চমৎকাৰ, মৰিলে নামৰ আগত চন্দ্ৰবিন্দু তাৰ। কৰজুৱে সকলোকে কৰো নমস্কাৰ, ঘৰত নাথাকিলে সকলোৰে জীৱনটো অসাৰ। ধন্যবাদ।